নমস্কাৰ মই বিতুপন বৰগোহাঁই আপোনালোকক স্বাগতম জনাইছোঁ বিতুপন অনুপম ইউটিউব চেনেললৈ এটা নতুন ইউটিউব চেনেল আজিটো প্ৰথম ভিডিঅ' ককা এটাসকলে আগতে আমাক কৈছিলে বতৰৰ ফল বোলে বতৰত লাগিব এতিয়া হৈছে আহাৰ মাহত আমি সাধাৰণতে আমাৰ হাতত থাকে আম কঁঠাল আজি আমি খাম কঁঠাল আৰু কঁঠাল খালে কি কি ভাল হয় তাৰ বিষয়ে জনাম মিঠাতেলৰ এটা বটল দেখিছোঁ ইয়াতে আনিব লাগিব মানে মিঠাতেল কি লাগে মই ভাবিছোঁ যে কঁঠাল খালে বোলে আঠালে ভয় বুলি কয় আঠাৰ ভয়ৰ পৰা হাত সাৰিবলৈ সেই ভয়ৰ কাৰণে এই মিঠাতেলটো খানা যায় ই মানে আঠাটো আঁতৰাব একফালৰ পৰা আমুনীয়া হাতেৰে উঠাই থৈ যাওক বন্ধুসকল কঁঠালৰ মাজত এটা ডিলা পাব আৰু ডিলাটো বোলে খাই বুলি মই শুনিছোঁ আৰু কেনেকৈ খাই আমাক গোস্বামী ছাৰে ক'ব আচ্ছা এইটো ভালদৰে ধুই ধুনীয়াকৈ লম্বাকৈ কাটি চয়াবিনৰ নিচিনা পিচ কৰি সৰু তেনেকুৱা কৰি ভাজিও খাব পাৰি শুকাইও খাব পাৰি শুকালে অকণমান টেঙেচি ভাৱ হয় আগতে মাহঁতে এইটোৱে খুৱাইছিলে মাংস বুলি আমি ঠগিছিলে লগতে খাইছিলোঁ আমি বন্ধুসকল বতৰৰ ফল বতৰত খাব লাগে বুলি আপোনালোক সকলোৱে জানে ইয়াৰোপৰি আমি যদি কঁঠালৰ গুণাগুণ সম্পৰ্কে চাওঁ তেতিয়া আমি দেখিবলৈ পাম ইয়াত আছে ভিটামিন চি যিয়ে নেকি আমাক হৃদৰোগৰ লগতে ব্লাড চুগাৰ ব্লাড প্ৰেছাৰ আদি কণ্ট্ৰল কৰাত সহায় কৰে বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে ইয়াৰোপৰি কঁঠাল খালে হেনো আমাৰ হজম শক্তি ভাল হোৱাৰ লগতে আমাৰ স্কিন অৰ্থাৎ ছালৰ বিভিন্ন বেমাৰৰ পৰা হাত সাৰিব পাৰে বুলি বিশেষজ্ঞসকলে ইতিমধ্যে মত পোষণ কৰিছে আমাৰ আয়োজন অতিথি আহিছে কঁঠালৰ লগত আহিছে এটা নিয়ম আছে কঁঠাল নাখালে গুটি নাপায় বোলে গুটি লগতে কঁঠাল খাবলৈ আহিছে এতিয়া কঁঠাল এনেকুৱা এটা ফল বন্ধুসকলে যিটো গুটিটো পেলাবলগীয়া বিশেষ একোৱে নাথাকে নহয় জানো একোৱে নাই এতিয়া ইয়াৰ পৰা যিটো গুটি ওলায় গুটিটো কেনেকৈ খাই চাই ক'ব গুটিটো বহুত ৰকমত খাব পাৰি মাছেদিও খাব পাৰি মাংসদিও খাব পাৰি মাংসৰ লগতো গুটিটো চলে আচৰিত আৰু এটা বেছি প্ৰিয় হয় কি আমাৰ বগা কোমোৰাৰ পাত আৰু ভাতকেৰেলাৰ পাত তাত অকণমান কিন্তু খাৰ লাগিব সেইটো আৰু বেছি টেষ্টি চবচে আটাইতকৈ মই কিন্তু বেছি পাত পাওঁ সেইটো বগা কোমোৰাৰ পাত আৰু ভাতকেৰেলাৰ পাত আৰু বগা কোমোৰা পাতৰ লগত খাব পাৰি খাৰ দিব লাগে খুব টেষ্টি বন্ধুসকল আপোনালোকে বুজিব পাৰিছে যে কঁঠাল এনেকুৱা এটা ফল যিটো পেলনীয়া বুলিবলৈ একোৱেই নাই এয়া যিবা গছৰ যিটো কাঠটোৰ পৰা আমাৰ ঢোল তৈয়াৰ হয় নহয়নে এটা খুব ভাল কাঠ সেইকাৰণে মই আশা কৰিছোঁ আপোনালোকে কঁঠাল গছ ৰুৱক প্ৰকৃতিও শুৱনি হ'ব লগতে ফলো খাব পাৰিব গছৰ পৰা আপোনালোকে ভাল কাঠো পাব ইয়াতে কৈ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব কি কৰিব আমাৰ এটা কৈ দিয়া শ্বেয়াৰ কৰিব থেংক ইউ